এনেকুৱা কাম কৰক, ৰাস্তালৈ আনি গুলিয়াওক। তাৰ কাৰণে কোনো বেয়া নাপায় চৰকাৰে। গতিকে ময়ো মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ, এই এনেকুৱা বিলাক ৰাস্তাৰ ওপৰত উলিয়াই আনি গুলি কৰি মাৰি পেলাওক। আজি তহঁতক লৈ সমগ্ৰ ইছলাম ধৰ্মটো লজ্জিত। আৰু এয়া প্ৰথম নহয়, তহঁতে যে চব কামতে আগ্ৰহী। কি বোলে ড্ৰাগছ কবি, কি ভাং কবি, কি মাইকী কবি, কি মদ কবি, কি জুৱা কবি, মুঠতে অল ৰাউণ্ডাৰ। প্ৰত্যেক বেয়া কামতে কেৱল এটাই নাম, আৰু সেইটো হৈছে মিয়া। আৰু এই মিয়াই সমগ্ৰ বিশ্বৰ মুছলমানক আজি কলংকিত কৰিছে। তহঁতৰ যদি ইমানেই উৎপাত আছে, তহঁতি নিজৰ অঞ্চলত এটা ৰেড এলাৰ্ট ৰেড লাইন শুনি ল না, তেতিয়া তহঁতৰ উৎপাতবিলাক কমি যাব। য'তে যাবি ড্ৰাগছৰ নামত মিয়া, ভাঙৰ নামত মিয়া, ক'ৰবাৰ কেলেংকাৰী নামত মুঠতে মিয়া বাদে বেলেগ আৰু পৃথিৱীত মানুহ নাই নেকি? তহঁতি গম পোৱা নাছিল নেকি? এজনী ছোৱালী ক'ৰ ছোৱালী, কি ছোৱালী চিনি নাপাওঁ তহঁতি? নিজৰ ভিতৰততো তহঁতৰ চলেই। লোকৰ ছোৱালী এজনী কি কাৰণত তহঁতে এনেকুৱা কাম এটা কৰিলি? যিটো কাৰণে আজি সমগ্ৰ মুছলমান জাতি আজি লজ্জিত হ'ব, একমাত্ৰ তহঁতৰ কাৰণে। আৰু তাৰ কাৰণে জগৰীয়া কোন? এই যিকেইটা এতিয়া তলত আহি কমেণ্ট কৰিছে, তাৰ কাৰণে জগৰীয়া এই তলত আহি যিকেইটা এতিয়া মিয়াটোৱে কমেণ্ট কৰিব, এনেকে কেলে কৈছে, তেনেকে কেলে কৈছে, এনেকুৱা নহয় তেনেকুৱা নহয়, তাৰ কাৰণে জগৰীয়া এইকেইটাই। কিয়নো এইকেইটাই প্ৰথম অৱস্থাত একো নকয়, চাই থাকে। হৈ যোৱাৰ পিছত সিহঁতক যেতিয়া গালি পাৰিছে, গালি পৰাৰ পিছত কমেণ্ট দিবলৈ আহে। মুঠতে এতিয়াও সময় আছে, শুদ্ধ হৈ যা, নহ'লে এটাকে ৰাস্তাত উলিয়াই নি সিহঁতক গুলি কৰিব লাগে। এটাই কাম, বেলেগ আৰু কাম নাই আৰু। সিহঁতক বুজাই লাভ নাই, চৰকাৰে এনেকুৱা এখন আনিব লাগে